কাম এটা মই মানে বিহু কম্পিটিশ্যনত মানে মই মাইকী টাইপৰ মানে নাচিম মানে অলপ তাৰে মানে আপুনিতো পুৰণা ব্যক্তি ন আপুনিতো চতিয়াতে ঘৰ পুৰণা এজন হেৰি সুযোগ্য ব্যক্তি তাৰ বাবে মই মানে এনে হেৰি গান এটাত নাচিম বুলি ভাবিছোঁ ন মানে অকণ যদি আপুনি চাই দিয়ে হৈছেনে নাই গানটো ময়ে গাম ই অকণ আপোনাক প্ৰদৰ্শনটো কৰি দেখুৱাব কেনেকুৱা হয় মানে সময় নহ'ব ইমান কণ দাদা কথা এটা আছিলে মানে মানে মোক ফাংচন এখনত নিমন্ত্ৰণ দিছে মানে হা মানে তোমাৰ হেৰি এইটো ক'ৰ আছিলে ভোজবাৰী জুনিয়ৰ কলেজৰ সৌজন্য এইজনা মোৰ কথা শুনিলে হামিয়াই দিয় যে তই কিহৰ কাৰণে মানে কথাটো হ'ল কি মোৰ মানে সুদূৰ মানে বাংলাদেশৰ পৰা এখন মানে নিমন্ত্ৰণী শৰাই পত্ৰ মোলৈ আগবঢ়াইছে মানে এইখনত মানে মই কেনেকৈ গান গাম জানিছা নাই ও বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা অকণ ধৰা অকণ ধৰা ৰাখো দিয়া এই কথা এটা আছিলে ফাংচনলৈ মাতিছে মানে সৰু বাংলাদেশৰ পৰা মাতিছে মানে গান এটা মই তাকে ৰিলিজ দিছোঁ মানে নতুনকৈ আপুনি বা কেনেকুৱা পায় শুনাই দিওঁ নেকি শুনাই দিয়ক 1 2 3 go বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা নাচক হে বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি বলো কিবা এটা দিয়ক না আপুনিতো নাচিব পাৰে এপাক আমি কি ধুনীয়া গান ৰিলিজ দিছোঁ হেই এপাক নাচক মোৰ লগত যে আজি যোৱা কথা আছিলে কি হ'ল নগ'লা যে তোমাকে কৈ আছো তোমাৰ লগত মোৰ লগত যোৱা কথা নাছিল জানো আজি হা হেৰিয়ালে এই যে নোযোৱা হা পাই যাবা লাহে লাহে ব'লা যা ব'লা নোযোৱা সঁচাকৈ একদম মোক কালি ফোন কৰিছে আকৌ হা কালি ফোন কৰিছে মোলৈ ৰাতি গম পাইছোঁ কেইটা বজাৰ চাৰে 12টা এই চাৰে 12টা নহয় 8:45 তোমাৰ নাম্বাৰটো লাষ্টৰ নম্বৰটো কি আছিলে লাষ্টৰ নম্বৰটো কি কৈ দিওঁ এই জিৰ'টো নে কিবা এটা আছিলে ই চাৰ্জে শেষ শ্বাট ডাউন হ'ব নহয় এতিয়া বেটাৰী এতিয়া কি কৰা যাবানে পাবা নহয় গ'লে চিনাকি হ'ম ন হা নাই তোমাৰ আছে নাই সেইটো কোৱা মই আছে মোলৈ ফোন কৰিছে আকৌ মোক কেলৈ ইণ্টাৰেষ্ট নাথাকিব তোমাৰ ইণ্টাৰেষ্ট যদি কোৱা মই ফানি নহয় তুমি ফানি কাৰণ কালি তুমি ফোন কৰিছা ন মোলৈ আৰু যাম বুলি কৈছা লাষ্টত 02 নহয় নেকি এই হয় তুমিয়ে হয় আকৌ তোমাৰ হোৱাটছআপত ডি পি আহিছে মই তাৰপৰা দেখিয়ে মই তোমাক চিনি পাইছোঁ আঁতৰৰ পৰাই জিলমিলকৈ দেখিছোঁ কেইটা বাজিলে কৰিছা হা কৰিছা তুমি এতিয়া ব'লা আৰু নোযোৱা যদিও ব'লা আৰু লৈ যাওঁ তোমাক নামটো কৈ দিয়া হা এই প্ৰেংক ভিডিঅ' শ্বুট কৰিছে এই ওপৰত চতিয়া প্ৰেংক ষ্টাৰ চাবা ইউটিউবত ধেমালি কৰিছিলোঁ
না না অকল প্ৰেংক আছিলে একো শ্বৰ্ট নাছিলে দাদা অ' দাদা চাইকেলখন লাগিছিলে অকণমান মই এপৰ চাইজৰ পেপাৰ ল'ম আৰু যামগৈ এই হে দেৰি নকৰোঁ মই আহিলোগৈহেঁতেন দিল্লীৰ পৰা দিল্লীৰ পৰা দিল্লী তুমি বুলি ক'লা এইপিনে অঁ দিল্লীৰ পৰা আহিবগৈ লাগিছিলে অঁ আহিবগৈ লাগিছিলে চাইকেলখন লাগিছিলে মানে ৰাইডত গ'লোহেঁতেন ঠাণ্ডা এটা খাই লৈ ৰাইডত গ'লোহেঁতেন দিব নেকি হা অকণমান বেয়া পাইছোঁ আকৌ দেই তেনেকৈ কৰিলে এইবিলাক চাইকেল কেলা ক'তখন তাতে কষ্ট কৰিছোঁ অঁ মই কথা এটা সুধিছোঁ দাদা দাদা কেনি যায় আপুনি এনেই সুধিছোঁ দাদা ভাল বডি বনাইছে দেই খুৰা ভাড়া এটা আছিলে হা হাতী পোৱালি এই নহয় নহয় এই নহয় সঁচাই চিৰিয়াছলি ভাড়া এটা আছিলে গাড়ী এখন নিব লগা আছিলে গাড়ী এইখন মানে তেল খতম হৈ গ'ল এতিয়া মই এতিয়া কি কৰিম মানে নিবলৈও ঠেলি বডিটো দেখি আহিলে এই ব'লক না লৈ ব'লক আমি দাঙি মেলি উঠাই দিম হা ব'লক নে কি কয় ব'লক উঠাই দিম হা কম ৰখে বেছি সেইকাৰণে মানে ব'লক আমাৰ ডাকিলে ভাল লাগিছে এইফালে দি যে যায় যে এফালে এনেকে যাবা? এই নহয় এইফালে ৰাইট চাইড দি গ'ল এইফালে কৰৈনী যে পাই যে কৰৈনী পাৰ হৈ মাৰি আপোনাৰ পঠিয়াব লাগে দূৰলৈ মানে হেৰি এনেকে হা নাযায়। গৰা কৰণী নহয় কৰণীয়া কৰৈনী পাৰ হৈ কৰণী পাৰ হ'ল অঁ মানে বিহু খাবলৈ মাতিছে আমি মানে আপোনাৰ আমেৰিকাৰ পৰা আহিছোঁ এনেই লেট হৈ গ'ল মানে অকণ বিহু খাবলৈ এই বডি বনাইছে দেই এনেকৈ দিয়কচোন এবাৰ ভাল লাগিছে আকৌ বাই এই গন্তি কৰক কেইবাৰ মাৰিলে গন্তি কৰক হেৰি আছে মানে আপুনি পইচা পাব পাৰে আপুনি যদি ঠিক গন্তি কৰে পইচা পাব এতিয়া কওক আপুনি কেইবাৰ মাৰিলে টান অ' মা হৈ যাবতো চাই আপুনি এতিয়া যদি ক'ব পাৰে কেইবাৰ মাৰিলে আপুনি 10,000 টকা নগদ পাব নাই ইয়াত মানে মই এটা শ্ব' খুলিম মানে অঁ হা অঁ এটা মানে চতিয়াত মানে অঁ এখন শ্ব' এটা খুলিম মানে ৰেঙনিত দিব ৰেঙনি টিভি চাই নহয় ৰেঙনি টিভিত মানে এটা শ্ব' এটা হেৰি কৰিম তাতে মানে মোৰ এনেকুৱা এই লেঠঙা বডিটো যে তাত প্ৰদৰ্শন কৰা হ'ব মানে লঠঙা বডিটো মোৰ তাকে মানে মই হয়তো এই কাউণ্ট যোনে কেইবাৰ কৰিব পাৰে তাৰ ওপৰত তাত নিৰ্ভৰ কৰিব মানে এই ভিতৰি শক্তিশালী আকৌ ভিতৰে মই বহুত দিন নাথাকিব পাৰে ন জোৰ এইটো কৰি আছিলোঁ কৰি আছিলোঁ দিয়ক বন্ধ কৰি দিব দেই